खुलुमबाय स्टुडियो आं रबिन बसुमतारी मुसलपुर जिल्ला बड'लेण्ड फरायसा आफाद आरो लाइमोन बिपिएफनि दैदेननायाव खुंफुंजानाय गोलोम बोथोरनि फोरोंनाय हाबाफारिखौ बड'लेण्ड फरायसा आफादनि नेहाथारि बिद्युत नार्जारिया सुबनखाता मिरुआव नोजोर लाखिगासिनो दं। बे बादाखौ मिरु बिपिएफ आरो लाइमोन बिपिएफआ लोगो नांनानै थाखो 10 आरो थाखो 12 नि फरायसाफोरखौ सोलोंथायारि बिथिङाव गोख्रों आरो फैगौ बोर्ड आनजादनि थाखाय गोख्रों आरो फोथायथि गोनां खालामनाय थांखिजों खुंफुंनाय जादों। लर्न टुडे लिड टुमरो एबा दिनै सोलों गाबोन दैदेन बे थांखिखौ नोजोर बोनानै गामियारि ओनसोलनि फरायसाफोरखौ गुन गोनां फोरोंथायनि खाबु होनो थाखाय बे बादाखौ खुंफुंनाय जादों। बोहैथि दाननि 6 जुलाइनिफ्राय जागायनाय 21 साननि फोरोंनाय हाबाफारिया 26 जुलाइसिम सोलिबाय थागोन। बे बेसेन नाङै फोरोंनाय हाबाफारिखौ मुसलपुर जिल्लानि मोनब्रै बियाबफोर बागानपारा, दिहिरा, कक्लाबारि आरो मुसलपुराव जयै खालामनाय जादों। जायनि जाहोनाव गोजान गोजान ओनसोलनि फरायसाफोरा गावबा गावनि बियाबफोराव फोरोंनायनि खाबुफोरखौ लानो हागोन। मख'नो गोनांदि बे केम्पनि गुबै थांखियानो जाबाय गोलोम बोथोर बन्दनि समखौ मोजाङै बाहायनानै फरायसाफोरनि बिथाखौ गोख्रों खालामनाय। मुसलपुर डिस्ट्रिक्ट कमिटिर आन्डारत माने 4টা ব্লক এই 4টা ব্লকত মানে এটা ব্লকত মানে আমি 3টাকে চেণ্টাৰ কৰিছোঁ। কিন্তু মোৰ আজি যেহেতু মনিটৰিং টিম আমাক বিটিচিচি হাগ্ৰামা মহিলাৰ ছাৰে আমাক পঠোৱাইছে, তো মই মানে বাগানপাৰা ব্লকত মানে আহি পাইছোঁ এতিয়া। চ' বাগানপাৰা ব্লকত বিভিন্ন চেণ্টাৰত আমি সোমাম। এতিয়া আমি আছোঁ বাগানপাৰা কি আছিলে এইটো সুবনখাতা হাইস্কুল। চ' ইয়াত মানে আমি আজি 3rd টাইম হ'ল, কাৰণ আমি কোকৰাঝাৰ আৰু পৰ্বতজৰা, গোসাইগাঁও গোটেইখিনি জিলাত মানে আহিছোঁ। চ' বিশেষকৈ কথা ক'ব গ'লে আমি যি বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰ ছাৰে যি ছামাৰ ভেকেশ্যনৰ মাজত ফ্ৰী কোচিং কেম্পৰ যি চিন্তাধাৰা কৰিছিলে, যি উদ্দেশ্যেৰে মানে সেইটো প্ৰগ্ৰামটো মানে অৰ্গেনাইজ কৰিছে, তো আমি ছাকচেছ হোৱাটো দেখিছোঁ। কাৰণ বিভিন্ন চেণ্টাৰত মানে বহুতখিনি মানে নাম্বাৰ অফ ষ্টুডেণ্টছে মানে ইয়াত পাৰ্টিচিপেট কৰিছে। আৰু লগতে আমি সেইটো ক'ব লাগিব যে হাগ্ৰামা ছাৰে বহুতখিনি কথাত ছামাৰ ভেকেশ্যনৰ মাজত এই কোচিং কেম্পৰ লগতে বহুতখিনি ষ্টুডেণ্টছবোৰৰ কাৰণে মানে ফেচিলিটিছ দিছে। যেনেকুৱা আমি ৰিম'ট এৰিয়াৰ পৰা অহা ষ্টুডেণ্টসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে ট্ৰেন্সপৰ্টেশ্যনৰ সুবিধা দিছে। আৰু লগতে কোচিং শেষ হোৱাৰ পিছত ফ্ৰুইটছ, মেংগ'ছ হওক, আপেল হওক বা পাইনাপলছ হওক, বহুতখিনি মানে ভাল ভাল বস্তুবিলাক মানে ৰিফ্ৰেছমেণ্টৰ কাৰণে মানে ষ্টুডেণ্টসকলক দিয়া ব্যৱস্থাটো কৰিছে। চ' আমি মনিটৰিং হিচাপে সেইটোৱে কৰিছোঁ যে সেইবোৰ ফেচিলিটিছবিলাক পাইছেনে নাই। তো ষ্টুডেণ্টসকলৰ লগত আমি ইণ্টাৰেকশ্যন কৰিছোঁ। তো ছাবজেক্টছ কি পঢ়ুৱাইছে বা ফেচিলিটিছ যেনেকুৱা খোৱাৰ পানী খোৱাৰ ব্যৱস্থা আৰু লাইটছ, ফেনছ, গৰম বতৰ যিহেতু, আৰু লগতে মানে ৰিফ্ৰেছমেণ্ট সেইবিলাক পাইছেনে নাই। তো খুব মানে চেণ্টাৰ্ছবোৰত সেইবিলাকতো মানে এতিয়া ফেচিলিটিছটো দিয়া হৈছে আৰু কি মানে। চ' বহুতখিনি ভাল লাগিছে। আজি আমি ছাকচেছ হৈছোঁ। আৰু আমি জানো যে এই ছামাৰ কোচিং কেম্পত মানে চব চেপ্টাৰ বা লেচনছবিলাক শিকাব নোৱাৰে, তথাপিও যিমানখিনি পাৰে আমাৰ এক্সপাৰ্ট মানে টিচাৰ্ছসকলে দিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু কিছুমান টেকনিক, স্কিলছ, নলেজ সেইবোৰৰ পৰাই মানে ষ্টুডেণ্টছবিলাকে পাইছে বুলি আমাক জনাই হৈছে। খোৱা আচ্ছা, আমাক মানে যিমানখিনি দেখিছোঁ কোকৰাঝাৰ ছাইডতো মানে এনেকুৱা স্কুল আছে য'ত আছামিজ মিডিয়াম বেছিকৈ আছে। আছামিজ মিডিয়াম মানে বিলাকত মানে আছামিজ ষ্টুডেণ্টছ মানে বহুতখিনি আছে, বড়ো ষ্টুডেণ্টছত আছে, আৰু এনেকুৱা মানে বোথ মানে মিডিয়ামো আছে, য'ত নেকি আমি নাম্বাৰ অফ ষ্টুডেণ্টছ আমি পাইছোঁ এৰাউণ্ড আমি ক'ৰবাত 50+, ক'ৰবাত মানে 60, ঠিক তেনেকুৱা মানে আমি ষ্টুডেণ্টছ পাবলৈ সক্ষম হৈছোঁ। আৰু এনেকুৱাও মানে আমাক গেৰেণ্টি দিছে ষ্টুডেণ্টছসকলে যে এইবোৰ মানে ফেচিলিটিছবিলাক মানে নিজৰ বন্ধু বান্ধৱীসকলক মানে জনাই আকৌ মানে আমাৰ লগত পাৰ্টিচিপেশ্যন কৰক বুলি তেনেকুৱা মানে ইনফৰ্মেশ্যন দিছে আৰু আমাৰ আগত।